এতিয়া উপস্থিত হৈছোহি আহি লক্ষী মন্দিৰ নেত্ৰালয় খুব ওচৰতে আছে বেলতলা ৰোড হাতত ভূলুণ্ঠিত যুৱ শ্ৰেষ্ঠ মানৱৰ কোন কোন মোৰ প্ৰাণৰ ভক্তৰ ওপৰত কৰিছে অত্যাচাৰ শুনিল নাপাবি নিস্তাৰ কোনো কালে মই কাকো বাধা দিয়া নাই তুমি দেৱী মোৰ কামত বাধা দিয়াৰ নাই অধিকাৰ আপোন পথে চলিছে সকলো কোনেও কাৰো কৰা নাই অহিত বাঞ্ছা তুমি কৰিছা শ্মশানৰ সপোন দেখিছা মানুহ আজি ভিতৰ সুন্দৰ প্ৰকৃতি কৰিছা কলংকিত এয়াই মোৰ আনন্দ মোৰ কাম অহিত সাধন কাৰো নহয় কান্য এয়া আৰু এতিয়া আহি পালোহি আমি নাৰেংগী গীতানগৰৰ দুৰ্গা মন্দিৰ আৰু ইয়াতে এইদৰে দুৰ্গা পূজাৰ পৰিৱেশ জয় মা দুৰ্গে
আৰু এটা কথাটো সকলোৱে জানে, গীতানগৰৰ বিহু আৰু গীতানগৰৰ দুৰ্গা পূজা সদায়ে ভাল হয়। তো এতিয়া আমি গৈ আছোঁ গীতানগৰ আৰু দেখুৱাবলৈ চেষ্টা কৰিম ইয়াতে দুৰ্গা পূজা কেনে পৰিৱেশ হৈ আছে। চ' ব'লক গাইজ। আৰু এইফালেও দুৰ্গা পূজা হৈ আছে নাৰেংগী ৰোডতে। যিহেতুকে আজি মহা অষ্টমী, চ' ভিৰটো থাকিবই আৰু সকলো ওলাই আহিছে পূজা চাবলৈ পৰিয়ালবৰ্গৰ লগত। কিছু ভিৰ হৈছে, অষ্টমী হয়, অষ্টমীৰ দিনা সকলোৱে বিচাৰে ভালদৰে পৰিয়ালবৰ্গৰ লগত পূজা চাম। আৰু কালি গুৱাহাটীত ভিৰ কম হোৱা আৰু এটা কাৰণ আছিল, ইয়াতে ইণ্ডিয়া আৰু চাউথ আফ্ৰিকাৰ খেল আছিল যিহেতুকে, তো বহুত ক্ৰাউড তাতে আছিলে, সেইকাৰণে ইমান এটা ভিৰ নাছিল। আৰু কিন্তু আজি সকলো ওলাই আহিছে আৰু ট্ৰাফিকো বহুত হৈছে ৰাস্তাত। আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাই আছে। যিমানখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ আপোনালোকক দেখুৱাব। চ' এতিয়া নেক্সট চানমাৰী যাম, তাতে পূজা ভাগি আপোনালোককো দেখুৱাম আৰু ময়ো দেৱী মাৰ দৰ্শন কৰিম। সকলোলৈ দুৰ্গা পূজাৰ অশেষ শুভেচ্ছা মোৰ ফালৰ পৰা। আৰু গাইজ, আমি এতিয়া আহি পাইছোঁ অনুৰাধা। ইয়াতে এইফালে পূজা হৈছে আৰু ভিৰো হৈছে বহুত। এয়া হৈছে অনুৰাধাৰ দুৰ্গা পূজা, অনুৰাধা কলনী। আৰু মই আছোঁ এতিয়া চানমাৰী, ইয়াৰে এখন বহুত পুৰণা পূজা হয়।
চানমাৰীত এটা খুব ধুনীয়া পৰিৱেশ ইয়াতে আৰতি কম্পিটিশ্যন হৈ আছে আৰু চালোঁ ভাল লাগিল আপোনালোককো দেখুৱালোঁ আশা কৰোঁ চাই ভাল পাইছে আৰু এতিয়া আমি আহিছোঁ গোস্বামী ছাৰ্ভিচ ইয়াতে পূজাৰ এইদৰে পৰিৱেশ ভিৰ বহুত হৈছে তথাপিতো যাওঁ চাওঁ আৰু আপোনালোককো অলপমান দেখাওঁ চবো লগাই আছে শিলপুখুৰী পূজাটো এইদৰে ভিৰ দেখিব পালোঁ দেখি ভাল লাগিছে সকলো ওলাই আহিছে আৰু লগতে ময়ো ওলাই আহিছোঁ আৰু এইদৰে অকণমান আপোনালোকক দেখুৱাবলৈ পাই মই অত্যন্ত সুখী আৰু দেৱীৰ প্ৰতিমা এয়া মাৰ ওচৰত সেৱা কৰিছোঁ আৰু আপোনালোকৰ কাৰণেও আশীৰ্বাদ বিচাৰিছোঁ ভগৱানৰ ওচৰত যাতে আমি সকলো ভালে কুশলে থাকোঁ আৰু বছৰটো যেন আমাৰ ভালে যায় আৰু ব'লক এতিয়া অন্য এখন পূজালৈ যাওঁ এতিয়া মই আহি পাইছোঁহি CDA আপোনাৰ কণ্ট্ৰলাৰ অফ ডিফেন্স একাউণ্ট আৰু ইয়াতে এইদৰে পূজা পাতা হৈছে আৰু সকলো ৰাইজ আছে এতিয়া আৰু এখন নেক্সট পূজাত যাম এয়া হৈছে ৰেল লাইনৰ পূজা যোনটো হাটগাঁও ৰেল লাইনৰ পূজা হাটগাঁও টোটেল 4-5খনমান দুৰ্গা পূজা হয় তাৰে এইখনো এখন আৰু এতিয়া মই যিমানকেইখন পূজা দেখাম মোৰ ঘৰৰ ওচৰৰে পূজা দেখাম লগতে চিটি চেণ্টাৰৰো অকণমান ভিউ আপোনালোকক দেখুৱাই দিম আৰু আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে মোৰো ভাল লাগিছে আপোনালোকৰ ওচৰত দেখুৱাব পাইছোঁ মই মোৰ হিচাপত যিমানকেইখন পূজা মই চালোঁ আৰু আপোনালোকক সেই পূজাকেইখনে দেখুৱাব পাৰিলোঁ যথেষ্ট ভিৰ আছিল সেইবাবে মই দূৰলৈ যাব নোৱাৰিলোঁ আৰু ঘৰৰো অলপমান অসুবিধা আছিল যাৰ বাবে মই দূৰত যাব নোৱাৰিলোঁ আশা কৰোঁ যেন আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু ভিডিঅ'টো অলপমান শ্বেয়াৰ কৰিলে মোৰো সহায় হ'ব ধন্যবাদ